নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা ৰাখিছোঁ তোমালোক আটাই কুশলে আছা। আজি মই তোমালোকৰ বাবে অন্য এটি ভিডিঅ' লৈ আহিছোঁ। আজি তোমালোকে এই ভিডিঅ'টিত আমাৰ অসমৰ বৰ্তমানৰ মন্ত্ৰীসকলৰ নামৰ লগতে তেওঁলোকৰ দায়িত্বত থকা বিভাগসমূহৰ বিষয়ে জানিবলৈ পাৰিবা। আহচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, তেখেতৰ বিভাগসমূহ হৈছে গৃহ বিভাগ, লোক নিৰ্মাণ বিভাগ, কৰ্মচাৰী আৰু লগতে অন্যান্য বিতৰণ নকৰা বিভাগসমূহ। কেশৱ মহন্ত, তেখেতৰ বিভাগসমূহ হৈছে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ, চিকিৎসা সেৱা আৰু গৱেষণা বিভাগ, লগতে বিজ্ঞান আৰু প্ৰযুক্তি তথা তথ্য প্ৰযুক্তি বিভাগ। ৰঞ্জিত কুমাৰ দাস, তেখেতৰ বিভাগসমূহ হৈছে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ, খাদ্য বিভাগ, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগ, সাধাৰণ প্ৰশাসন বিভাগ আৰু ন্যায়িক বিভাগ। অতুল বৰা, তেখেতৰ বিভাগসমূহ হৈছে কৃষি আৰু উদ্যান শস্য বিভাগ, পশুপালন আৰু পশু চিকিৎসা বিভাগ, সীমান্ত সুৰক্ষা আৰু উন্নয়ন বিভাগ, লগতে অসম চুক্তি ৰূপায়ণ বিভাগ। চন্দ্ৰমোহন পাটোৱাৰী, তেখেতৰ বিভাগসমূহ হৈছে পৰিৱেশ আৰু বন বিভাগ, এক্ট ইষ্ট পৰিক্ৰমা বিভাগ আৰু সংখ্যালঘু কল্যাণ বিভাগ। ৰণোজ পেগু, তেখেতৰ বিভাগসমূহ হৈছে শিক্ষা বিভাগ, ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণীৰ কল্যাণ বিভাগ। উৰ্খাও গৌৰা ব্ৰহ্ম, তেখেতৰ বিভাগসমূহ হৈছে হস্ততাঁত আৰু বস্ত্ৰ বিভাগ, ভূমি সংৰক্ষণ বিভাগ, লগতে বড়োলেণ্ড কল্যাণ বিভাগ। পৰিমল শুক্লবৈদ্য, তেখেতৰ বিভাগসমূহ হৈছে পৰিবহণ বিভাগ, মিল পালন বিভাগ আৰু আবকাৰী বিভাগ। সঞ্জয় কিষাণ, তেখেতৰ বিভাগসমূহ হৈছে চাহ জনজাতি উন্নয়ন বিভাগ, লগতে শ্ৰমিক কল্যাণ বিভাগ। যোগেন মোহন, তেখেতৰ দপ্তৰসমূহ হৈছে ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগ, পাৰ্বত্য অঞ্চল উন্নয়ন বিভাগ, লগতে খনি আৰু খনিজ পদাৰ্থ বিভাগ। অশোক সিংহল, তেখেতৰ বিভাগসমূহ হৈছে গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগ, লগতে জলসিঞ্চন বিভাগ। অজন্তা নেওগ, তেখেতৰ বিভাগসমূহ হৈছে বিত্ত বিভাগ, মহিলা আৰু শিশু উন্নয়ন বিভাগ। বিমল বৰা, তেখেতৰ বিভাগসমূহ হৈছে উদ্যোগ বিভাগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগ, লগতে সাংস্কৃতিক পৰিক্ৰমা। পীযুষ হাজৰিকা, তেখেতৰ বিভাগসমূহ হৈছে জলসম্পদ বিভাগ, তথ্য আৰু জনসংযোগ বিভাগ, সংসদীয় পৰিক্ৰমা বিভাগ, লগতে সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগ। জয়ন্ত মল্ল বৰুৱা, তেখেতৰ বিভাগসমূহ হৈছে জনস্বাস্থ্য কাৰিকৰী বিভাগ, দক্ষ বিকাশ আৰু উদ্যমিতা বিভাগ, লগতে পৰ্যটন বিভাগ। নন্দিতা গাৰ্লছা, নন্দিতা গাৰ্লছাৰ বিভাগসমূহ হৈছে শক্তি বিভাগ, ক্ৰীড়া আৰু যুৱ পৰিক্ৰমা বিভাগ, সমবায় বিভাগ, খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু সংস্কৃতি বিভাগ। ইয়াৰ উপৰিও বিধানসভাৰ অধ্যক্ষ
উপাধ্যক্ষ আৰু অসমৰ ৰাজ্যপালজনৰ নাম তোমালোকে জানি থোৱা। বিশ্বজিৎ দৈমাৰী অসম বিধানসভাৰ অধ্যক্ষ। নোমল মমিন অসম বিধানসভাৰ উপাধ্যক্ষ। বৰ্তমান অসমৰ ৰাজ্যপাল গোলাপ চান্দ কাটাৰিয়া। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এয়াই আছিল আমাৰ অসমৰ বিভিন্ন বিভাগৰ দায়িত্বত থকা মন্ত্ৰীসকল। তোমালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে লাইক কৰিবা আৰু যিসকলে মোৰ চেনেলটোলৈ নতুনকৈ আহিছা তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। আজিলৈ আহোঁ, ধন্যবাদ।